এক আচৰিত খবৰ। জুবিন গাৰ্গৰ সৈতে বিহু মঞ্চৰ বাবে সাজু কৰিশ্মা নাথ। কৰিশ্মা নাথৰ বিষয়ে হয়তো বহলাই কোৱাৰ কোনো দৰকাৰ নাই। নাগাৰা নামেৰে সমগ্ৰ অসমতে ভাইৰেল হৈ পৰা কৰিশ্মা নাথ এইবাৰ সাজু বিহু অনুষ্ঠানৰ বাবে। জুবিন গাৰ্গৰ সৈতে এইবাৰ বিহু অনুষ্ঠান কৰিব কৰিশ্মা নাথে। এই সন্দৰ্ভত জুবিন গাৰ্গ আৰু কৰিশ্মা নাথৰ মন্তব্য জনাম। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। কৰিশ্মা নাথ ভাইৰেল হোৱাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত নাম অনুষ্ঠান কৰি আহিছে। যিমান ভাইৰেল হৈছে সেইমতে সদায় নতুন নতুন বিতৰ্কত সোমাই পৰিছে কৰিশ্মা নাথ। একাংশ লোকে যদি কৰিশ্মা নাথক বেয়া পায়, আকৌ একাংশই কৰিশ্মা নাথক বহুত ভালো পায়। কৰিশ্মা নাথ ভাইৰেল হোৱাৰ পৰাই কৰিশ্মা নাথৰ ছ'চিয়েল মিডিয়াত বহুতো ফলোৱাৰ আহিছে। সদায় সদায় কৰিশ্মা নাথৰ পোষ্টসমূহত কমেণ্টছ আহে যে কৰিশ্মা নাথে বিহু অনুষ্ঠান কিয় কৰা নাই। এই সন্দৰ্ভত কৰিশ্মা নাথক সোধাত কৰিশ্মা নাথে জনায় যে গোটেই বহাগ মাহটো কৰিশ্মা নাথৰ নাম অনুষ্ঠানৰ বাবে বুকিং হৈ আছে, যাৰ বাবে বিহু অনুষ্ঠানৰ কথা ভবা নাই কৰিশ্মা নাথে। আপুনি কৰিশ্মা নাথৰ নাগাৰা নাম কেনেকুৱা পায় সেয়া কমেণ্টত জনাব আৰু আপুনি জুবিন গাৰ্গৰ সৈতে কৰিশ্মা নাথক একেলগে বিহু মঞ্চত দেখিবলৈ ইচ্ছা কৰে নে নাই সেয়াও জনাব। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, একেবাৰে নাপাহৰিব।